কথাবোৰ মুঠতে মেৰপাকবোৰ বহুত বেছি হৈছে, সেইবোৰ হ'ব নালাগে। আমিও বহুত সৰলভাৱে চিন্তা কৰা মানুহ, বস্তুবোৰ কোনে কি কৰি আছে, কি কথা কৈছে একো বুজি নোপোৱা নিচিনা হৈছোঁ। এই বস্তুবোৰৰ পৰা মানে আচল কথাটো ওলাওক, পোনে পোনে চিধা কথাটো লাগে। সেইদিনাখন কি হৈছিল, কিয় হৈছিল, কেনেকৈ হৈছিল, আৰু দেখিছোঁৱে পিয়ৰ নেগলিজেঞ্চ। জুবিনৰ নিচিনা এজন ব্যক্তিক ইমান নেগলেক্টেড মানে কৰি এৰি দিব লগা মানুহ নাছিল, তেওঁক নেগলেক্ট কৰি। সকলোৰে হিয়াৰ আমঠু ইমান মৰমেৰে অসমৰ মানুহে আৱৰি ৰাখিছিল। সকলোৱে আমিও এটা আঁচুৰ পৰিবলৈ নিদিয়া সেই ব্যক্তিজনক একেবাৰে শেষৰ সময়খিনিত দেখিছোঁ ভাগৰুৱা অৱস্থাত তেওঁক নিথৰুৱা কৰি এৰি দিছিল। গতিকে জুবিনৰ ক্ষেত্ৰত সেইটো হ'ব নালাগিছিল। সেই কথাটোৱে বৰ কষ্ট দি আছে আমাক সকলোকে। এটা সহজ কথা, সেইদিনাখন কি হৈছিল মাত্ৰ ক'ব লাগে সঁচা কথাখিনি। ইমানখিনিও মানৱীয়তা নাইনে মানুহৰ মনত? এজন আমি ব্যক্তিক হেৰুৱাই পেলাইছোঁ। অসমে তেওঁলোকৰ কাৰণে জুবিন গাৰ্গ মৰমৰ নাছিল নেকি? তাৰমানে অকল পাৰ্টিৰ দিনাখনহে তেওঁলোকক লাগিছিল নেকি জুবিন গাৰ্গৰ কাষত? জুবিন গাৰ্গ হেৰাই গ'ল, কিন্তু তেওঁলোকে সেই এষাৰ কথা কৈ পেলাই যে কি হৈছিল সেইখিনি কথা কৈ তেওঁলোকে সহযোগ কৰা নাই। সহযোগ নকৰাটোত নিশ্চয় কিবা থাকিব লাগিব, নহ'লে সঁচা কথাটো ক'বলৈ ইমান ভয় কিহৰ? আহিব লাগে, ক'ব লাগে কথাখিনি। বেগত তেওঁ ঔষধকেইটা লৈ গৈছিল, তেওঁ যিটো ঔষধ সদায় লেভিপিল তেওঁ খাব লাগে, তাৰ উপৰি এটা প্ৰেছাৰৰ মেডিচিন তেওঁ খায়, আৰু ই ভিটামিন এটা তেওঁ নিজৰ পৰা খাই আছিল। সেই মেডিচিনকেইটা তেওঁ বেগত ভৰাই লৈ গৈছিল। ব্ৰেকফাষ্ট যিহেতু নকৰাকৈ তেওঁ উলিয়াই লৈ যোৱা হৈছিল, গতিকে ব্ৰেকফাষ্টৰ পিছত তেওঁ চাগে খাম বুলি লৈ গৈছিল লগত। যিটো বেগ উদ্ধাৰ হৈছে সেই বেগটো চিনাক্তকৰণ কৰিবলৈ নিওঁতে মই সেই মেডিচিনকেইটাও মোক দেখুৱাইছে, সেইকেইটাই তেওঁৰ মেডিচিন। আৰু সদায় তেওঁৰ সকলোতে সেই মেডিচিনকেইটা উপলব্ধ থাকে, তেওঁৰ সৰু বেগটোৰ ভিতৰত, ডাঙৰ বেগটোৰ ভিতৰত, তেওঁৰ গাড়ীত, আমাৰ ষ্টুডিঅ'ত, আমাৰ ঘৰত সকলোতে থাকে। গতিকে তেওঁ নিজেও মানে মিছ নকৰে। দৰৱটো দিব লাগে হাতত বা নিজে লৈও তেওঁ খাই মনত থাকে, কিন্তু সেইদিনাখন চাগে ব্ৰেকফাষ্টটো নকৰাৰ কাৰণে তেওঁ লগতহে লৈ গৈছিল, খাবলৈও নাপালে। শেখৰে এতিয়া এইবোৰ কথা কিয় কৈ আছে? আগতে তেওঁ যদি লগতে আছিল হেনো, তেওঁ দেখা নাছিল নেকি? দেখা নাছিল। এতিয়া কথাবোৰ এনেকৈ কৈ আছে, য'ত সেইখিনি সত্যাসত্য নিৰূপণ হ'লে, আৰু এইটো প্ৰশ্নৰ উত্তৰ মইতো দিব নোৱাৰিম নহয়, তদন্ত চলি আছে। সেই তদন্ত সঠিক দিশত হওক, একদম নিখুঁতভাৱে হওক, আৰু যদি কোনোবা দোষী সঁচাকৈ ওলায়, জুবিনৰ লগত যদি এনেকুৱা কোনোবাই কৰিছে, তেতিয়াহ'লে মানে যিটো আটাইতকৈ চৰম শাস্তি হ'ব পাৰে সেই শাস্তিটোৱে হওক, মই সেয়াই বিচাৰিম।